So hello guys, কি খবৰ আপোনালোকৰ স্বাগত জনাইছো আনকি ভিডিঅ'লৈ এতিয়া আছো ঘৰত যেনে কৰোনা সময় ঘৰতে থাকিব লাগিব অবভিয়াছলি যেনেকৈ কৈ থাকোঁ ব্লগ ভিডিঅ'ত তো আপোনালোকে আজি পুৰা আকাশখন মানে আজি পুৰা বৰষুণ নাই বৰষুণে ডেইলি দিম বুলি ভাবিছিলে বাট ডিউ টু চাম ইছ্যুজ চাইকেলটো বন্ধ কৰি দিবলগীয়া হৈ গ'ল বৰষুণে আৰু বহুত দিনৰ পিছত এনেকৈ মেঘ দেখা পাইছোঁ নহ'লে দেখা পোৱা নাছিল জাষ্ট লাইক ক্লিয়াৰ হৈ থাকে একেবাৰে মেঘ নাথাকে বাট আজি মেঘ আছে মই চাইকেলখন মোৰ যোনখন তুফান আছিলে যোনখন মোৰ আগৰ তুফান মানে এতিয়া নতুনখন যে তুফান 2.0 নতুন এইখন 2.0 আৰু এইখন আছিল মোৰ আগৰ তুফানখন চ' আজি চাইকেলখনৰ মানে চেণ্ট আছিল চাইকেল প্ৰায় 3 বছৰ চলালোঁ আৰু বহুত এক্সপিৰিয়েঞ্চখিনি বহুতেই ভাল অনাৰশ্বিপ দিবি বহুতেই ভাল পাইছোঁ মই ইট ইজ ৱৰ্থ টু বাই এইখন চাইকেল মই লকডাউনৰ সময়ত মই বেছিকৈ চলোৱা গৈছে নহ'লে ইমান এটা চলোৱা নাযায় চলাব গ'লে ওচৰতে চলোৱা যায় বাট যেতিয়া লকডাউন আনলক হৈছিলে আনলক 1 নাছিল 2 সেনেকুৱা চামথিং হওঁতে যেতিয়া আনলক হৈছিল তেতিয়া মই এখন বহুত চলোৱা গৈছে আৰু মৰ্ণিং ৰাইড মাৰা যাই থাকে চ' এতিয়াতো সদায় কৰা যায় তুফানৰ লগত তুফান 2.0 লগত বাট ইখন লগতে কৰিছিল তাৰমানে ইয়াৰ নাম তুফান মানে বহুতখিনি ভাল পাইছোঁ এভনৰ চাইকেল আছিলে এখন চ' বহুতখিনি ভাল পাইছোঁ এভনৰ চাইকেল চলাই বাট মানে বিটুইনত কনভাৰ্ট মানে এভনৰ লগত আছিলে ফাৰ্ষ্ট গিয়াৰ আছিলে বাট তাৰপিছত ডেকালন লৈ ল'লোঁ কাৰণ ডেকালনৰ বিটুইনৰ অলপ গিয়াৰৰ MTBৰ কিবা এটা অলপ মানে কিবা আছে বিশ্বাস আছে চ' সেইবাবে আমি বিটুইন লৈছোঁ নহ'লে এভন ল'লোহেঁতেন গুৱাহাটীৰ পৰা আৰু প্লাছ ইয়াৰ লগতে ছাছপেনশ্যনটো হাইড্ৰলিক নহয় চ' ইমান এটা কি হয় অলপ অফ ৰ'ডিং কৰিব গ'লে ইমান ভাল নালাগে মানে ভালেই নালাগে ন এইটো কাৰণ অফ ৰ'ডিঙত নহয় হাইড্ৰলিক হ'লে মানে অফ ৰ'ডিং কৰোঁতে এটা বহুত বঢ়িয়া ফিল হয় যোনখন মই তুফান 2.0 পাওঁ বিটুইনখনত টকেটা 520খনত হাইড্ৰলিক হয় চ' সেইবাবে বহুতখিনি ভাল লাগে अबे जल्दी बोल कल सुबह पनवेल निकलना है অফ ৰ'ড কৰি বলক এতিয়া চাইকেলখনত অইল দিবলৈ আছে চলো guys চকে গাইজ মানে চাইকেলৰ কাম কৰিব গৈ মানে অৱস্থা কি হ'ল অৱস্থা চাওক অলপ কাটা খাই গ'ল একেবাৰে যোনটো মানে য'ত মাৰ্কেট লগা হয় তাতে লাগি গ'ল ঠিক আছে আৰু ইয়াৰ আজি বহুতখিনি ৰ'দ দিছে একেবাৰে পূৰা এইটো তথাপিও এনজয়মেণ্ট লাগে ন গাইজ চ' মানে চাওক আজি পূৰা ৰ'দ দিছে একেবাৰে পায় চ' আজিও ফুটেজ ভাল আহিব বুলি আশা ৰাখিছোঁ লওক আমাৰ এই ইয়াতে তুফানখন আছে আৰু
আৰু এটা আছে তুফান 2.1 পূৰা মানে ঢাকি থৈ দিছোঁ আৰু কাৰণ মিকু এটা আছে ন আমাৰ চ' ই পূৰা উঠি কেনে চিটেড কিবা কৈ থৈ দিব আৰু লাইক চাইকেলখন লেতেৰা চেতেৰাটো নহয় ভিতৰত বাট তথাপিও আৰু থৈ দিছোঁ এনেকৈ এই একদম চ' আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব কি ইয়াৰ এটা ৰিভিউ বনাম নেকি এইখন চাইকেলৰ চ' অ'কে যদি বনাব লাগে বনাই দিম আজি বনাব নালাগে তথাপিও বনাই দিম কাৰণ কণ্টেণ্ট ইজ কণ্টেণ্ট চ' ইয় গাইজ আপোনালোকে বনাব নিদিলেও বনাম আপোনালোকে বনাবা দিলেও বনাম ইয় তো আপোনালোকে এতিয়া যোনটো মানে এই ৰাতি হৈ গ'ল চ' আজি পূৰা ৰাতিৰে এটা ব্লগ হৈ গ'ল পিছ পিনে আছে মোৰ তুফান 2.0 এনেকৈ চাব পাৰে চ' ভিডিঅ'টো এতিয়া শেষ কৰি ল'ব বুলি শেষ সামৰণি জনালোঁ অ'কে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা যেনটো ছাবস্ক্ৰাইব কৰি দিবা আজিৰ ব্লগটো ইমান এটা খাছ নহ'ল বাট লেটাৰ আই ট্ৰাই টু মেক ডেট খাছ আৰু এই মেকুৰীটো মি এই কেমেৰাটোত চা চাইছে মোৰ কথা মানে মানা হৈছে তুফান 2.0 আৰু ট্ৰেভেল চাই চাইনিং অফ ফ্ৰম the YouTube channel. To that dream, be happy and stay home, stay safe. कोरोना का माहौल चल रहा है, पैंडमिक चल रहा है, तो थैंक्स फॉर वॉचिंग, टाटा, बाय बाय.